लोकसभानि बारग' एमपि मुस्रि सानसुमा खुंगुर बैसोमुथियारि बिथाङा बिटिआर सुक्तिखौ गनायनानै लायाखै। थांनाय 29 फेब्रुआरि खालाराव तामुलपुर इउपिपिएलनि मोनसे साधारन मेल जानानै थाङो। खुलुमबाय बड'लेण्ड खौरांनि स्टुडिअ' आं मुलिना ब्रह्म लोगोसे नोंथांखौ दिनैनि रादाबाव बरायबाय। लोकसभा फर्मार एमपि सानसुमा खुंगुर बैसोमुथियारि बिथाङा खौरांगिरि मेलनि गेजेरजों थांनाय 27 खालार खालि भारत सरकार, आसाम सरकार आरो बर'नि सोमावसारारि हान्जानि गेजेराव जालांनाय बिटिआर सुक्तिखौ गनायनानै लानो हाया होननानै बुंथियो। 27 জানুৱাৰী তাৰিখত भारत सरकार, অসম सरकार আৰু এনডিপিৰ 4টা ফেকশনস এফসু আৰু ইউপিপিৰ এই তৃতীয়খন নতুন বড়ো চুক্তি স্বাক্ষৰ হৈ গ'ল। এই চুক্তিৰ প্ৰতি আমি বড়ো সমাজৰ যিমানখিনি বুদ্ধিজীৱীসকল আছে, কনচিয়াছ সেকশন আছে, কনসাইন্সিয়াস সেকশন অফ দি সোসাইটি, আমি সঁচাকৈ যথেষ্ট দুঃখিত। We are very much upset. बे सुक्तिखौ खनसे नायफामफिननानै गोदान सुक्ति खालामनो खावलायगोन होननानैबो बिथाङा बुंथिबावो। बेया उद्देश्यলৈ আমি দখল কৰিবলৈ যোৱা নাই, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ দুখটো হ'ল যে সিভিল সোসাইটি বুদ্ধিজীৱীসকলক সমাজক বিশ্বাসত লৈ চুক্তিখন কৰিলে কি কৰিব লাগে। কিবা জানে ইয়াতকৈ বেষ্ট পচিবল মেক্সিমাম কিবা এটা পালে হয়, কিবা জানে 5000 মানুহৰ জীৱন গ'ল বলিদান। এই 5000ৰ অধিক বড়ো মানুহবিলাকৰ মূল্যৱান জীৱনৰ বিনিময়ত আজি যিখিনি কনচেশ্যন দিলে ভাৰত চৰকাৰে, সেই কনচেশ্যন কোনো উপায়তে যথেষ্ট নহয়। আৰু বিটিচিখন চুক্তি কৰা হ'ল আণ্ডাৰ দি 6th শিডিউল অফ দ্য কনষ্টিটিউশ্যন। এতিয়া সেই একেই শিডিউলৰ ভিতৰত নতুন 3rd চুক্তি ইণ্টাৰিম চুক্তি কৰাৰ কোনো অৰ্থ থাকে? ইটো ফেল মাৰিব ডেফিনেটলি। আমাৰ আশা, আমাৰ বিশ্বাস আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি বড়োলেণ্ড আন্দোলন চলিছিল, নেক্সট ষ্টেপ বড়োলেণ্ড ৰাজ্য পৰ্যায়ত আমি নিশ্চয় উপস্থিত হ'ম, আমি সফলতা অৰ্জন কৰিম। এইটো আমাৰ আশা বহন। बिथांमोना कन्भेनार कमिटिनि गेजेरजों जुनिया हाबाफारिखौ 2020 मायथाइनि फैगौ 8 मार्च खालार खालि क'क्राझार सोहोरनि खाथियाव थानाय निर्बाना बिबार बागाननि गेवलां फोथाराव सामलायनो थाम-थिम खालामदों। अदेबानि सानसुमा खुंगुर बैसोमुथियारि बिथांनि बायदिब्ला बर'नि थामथि गोजोन सुक्तिया ओंथि गैया होननानैबो बुंथियो। কিন্তু আমাৰ আটাইতকৈ ডাঙৰ দুখটো হ'ল যে সিভিল সোসাইটি বুদ্ধিজীৱীসকলক সমাজক বিশ্বাসত লৈ চুক্তিখন কৰিলে কি কৰিব লাগে। কিবা জানে ইয়াতকৈ বেষ্ট পচিবল মেক্সিমাম কিবা এটা পালে হয়, কিবা জানে 5000 মানুহৰ জীৱন গ'ল বলিদান। এই 5000ৰ অধিক বড়ো মানুহবিলাকৰ মূল্যৱান জীৱনৰ বিনিময়ত আজি যিখিনি কনচেশ্যন দিলে ভাৰত চৰকাৰে, সেই কনচেশ্যন কোনো উপায়তে যথেষ্ট নহয়। আৰু বিটিচিখন চুক্তি কৰা হ'ল আণ্ডাৰ দি 6th শিডিউল অফ দ্য কনষ্টিটিউশ্যন। এতিয়া সেই একেই শিডিউলৰ ভিতৰত নতুন 3rd চুক্তি ইণ্টাৰিম চুক্তি কৰাৰ কোনো অৰ্থ থাকে? बर'नि सानसुमैफोरनि बोसोन लाया लासैनो मा गोनांथि थाखाय हाखु दाखु मुंसाइ खालामनो गोनां जाखो होननानैबो बिथाङा सोंखारिबावो। क'क्राझारनिफ्राय बिनन्जय नार्जारिनि रिपर्ट, बड'लेण्ड खौरां। तामुलपुर जिल्ला इउपिपिएलनि बेन्दों सिङाव थानाय द्वारकुसि बाजारनि नब्लाङाव मिरु माइनरिटि सेल इउपिपिएलनि बानजायनायाव गेवलां मेलाव एबिएमसु फरायसा आफाद, अबर' आरो बिपिएफनि दैदेनगिरि आरो मावथि सोद्रोमाफोरा इउपिपिएल राजखान्थि हान्जायाव आखाइ गोरोबफैदों। আমন্ত্রিত অতিথির
জাতীয় দল সংগঠনৰ বিভিন্ন ৰাজনৈতিক দলৰ 2 শতাধিক সদস্যই আমাৰ এই দলত যোগদান কৰিছে আৰু মই দৃঢ় বিশ্বাসী এইসকল নেতাৰ জৰিয়তে তামুলপুৰ মহকুমাত বিপিএফক একদম উৎখাত কৰাটো খাটাং হৈ পৰিছে। আপোনালোকৰ সংবাদ মাধ্যম আমি ইতিমধ্যে সংখ্যালঘু এৰিয়াত যথেষ্ট পৰিমাণে আমাৰ প্ৰচাৰ অভিযান চলি আছে আৰু আমাৰ প্ৰচাৰ অভিযানত সন্তুষ্ট হৈ ৰাইজে বিগত দিনৰ অপশাসন আৰু ভ্ৰষ্টাচাৰী শাসনৰ পৰা দুৰ্নীতিমুক্ত এখন চৰকাৰ বিচৰাৰ কাৰণে পৰ্যায়ক্ৰমে আমাৰ দলত বিভিন্ন দল সংগঠনৰ পৰা আহি জইন হৈ আছে। তাৰ ভিতৰত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা সংখ্যালঘু মানুহখিনি যথেষ্ট পৰিমাণে এই দলত যোগদান কৰি আছে আৰু ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ যে যি ধৰণে যোগদানৰ সুত বৈ আছে এইটোৰ দ্বাৰা হাগ্ৰামা মহিলাৰীৰ বা বৰ্তমান চৰকাৰৰ ডাঙৰ ক্ষতি হৈ গৈ আছে। তেওঁলোকক অহা নিৰ্বাচনত হাৰিব আৰু আমাৰ ন্যূনতম 30খন সিট যে আমি অধিকাৰ কৰিম তাৰ কাৰণে আমি সেইটো লক্ষ্য কৰিছোঁ। थांनाय 29 फेब्रुवारि खालाराव तामुलपुर UPPL नि मोनसे साधारण मेल जानानै थाङो। जोबनायाव बड'लेण्ड खौरांनि गासै नायगिरिफोरनिसिम आंनि अननाय सिबिनाय आरो मोजां मोननायखौ बावहरबाय। गोजोन्थों।